গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। যিহেতু আজি দেৱালী সেইকাৰণে আজি অলপ অইন দিনাখনতকৈ আজি অলপ সোনকালে উঠিলোঁ। উঠি এতিয়া গা পা ধুই ৰেডি হ'লোঁ আৰু এতিয়া আজি যিহেতু দেৱালী তাৰ বাবে অলপ কিবাকিবি কাম আছে সেইখিনি কৰোঁ। এতিয়া এয়া বা আৰু মই মিলি পেলাই অলপ লাইটখিনি ঠিক কৰিলোঁ। ওপৰৰ পৰা লাইটখিনি লগাই কৰি দিলোঁ, দি ফিটিং কৰিলোঁ। কৰি আবেলি সময়ত গোটেইকেইজনী মিলি পেলাই এয়া বম চম কিনি আনিলোঁ। অইন দিনাখনতকৈ এইবাৰ বাৰু অলপ কমকৈ আনিলোঁ, কাৰণ ইমান ফুটাব নোৱাৰোঁ যে। আহি কৰি ঘৰত আহি আমাৰ সৰু ভাইটিহঁতৰ লগত অলপ ধেমালি কৰিলোঁ। বাহঁতে জ্বলালে এই দেহাটোৱে ইমান ভাল পাইছে নহয়, সি ইমান ফূৰ্তি কৰি সকলোৱে মিলি বম চম ফুটালোঁ, ফটো উঠিলোঁ। উঠি আৰু ধেমালি কৰিলোঁ। আৰু এইটোৱে আমাৰ মিনি ব্লগ। ভাল পালে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব প্লিজ।